তো হেল্ল' নমস্কাৰ কুমৰক চুদুং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালেই আছে আৰু ভালে থাকিব লাগে প্ৰথমতে বহুতে বৰ্তমান ৰানিং কৰা ষ্টাৰ্ট কৰি দিছে বহুতে মোক ভিডিঅ' শ্বেয়াৰ কৰে দাদা এনেকৈ ৰানিং কৰিছোঁ ভাল হৈছে নাই এনেকৈ উঠি থাকে লগতে মোক তেওঁলোকে জোতাৰ লিংক উঠি থাকে জোতাৰটো মোক কমন মানে প্ৰশ্ন মোক কৰে যে এইটো জোতাটো ভাল নে এইটো বেয়া নে এনেকৈ উঠি থাকে তো কেইটামান জোতাৰ লিংক দিয়া আছে ডিছক্ৰিপশ্যনত লগতে ভাল টি চাৰ্ট ৰানিং কৰিবৰ কাৰণে সুবিধাজনক হোৱাৰ কাৰণে এইবিলাক দিয়া আছে চেকআউট কৰি পিনি অৰ্ডাৰ কৰিব পাৰিব তো ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'টো হৈছে যেন দুটা প্ৰশ্ন অসম পুলিচৰ নতুন ভেকেঞ্চি আহিবনে তাৰপিছতে যোনটো 10 নম্বৰ এক্সট্ৰা মাৰ্ক দিয়া কথা আছিলে এইটো দিবনে নিদিয়ে বহুত যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ এটা নহয় এটা প্ৰশ্ন ইয়াৰ ওপৰত আহেই লগতে যোনটো যোৱাকালি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী CM ছাৰে যোনটো ভেকেঞ্চি অহা কথা কৈছে এইটো সঁচানে মিছা অলপ এনালাইজ কৰিব চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে লাইক এটা কৰিব নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে প্ৰথম প্ৰশ্নৰ উত্তৰটো হৈছে যেন যোনটো 10 নম্বৰ এক্সট্ৰা মাৰ্ক দিয়া কথা ওলাইছিলে এইটো সঁচাকৈ দিবনে তো ইয়াৰ অলপ কৈ দিব চেষ্টা কৰিম যেতিয়া ইলেকশ্যন ওচৰ হৈছিলে যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে তেতিয়া CM ছাৰে কৈছিল যেন বৰ্তমান যিমানখিনি ল'ৰা ছোৱালী কেণ্ডিডেট যোনে ইণ্টাৰভিউ দিছে যাৰ ঘৰত চাকৰি নাই তেওঁলোকক দিয়া হ'ব এক্সট্ৰাকৈ 10 নম্বৰ পাৰ্চেণ্টেজ হিচাপে এনেকৈ 5কৈ দিব লগতে নম্বৰ হিচাপে প্ৰায় এনেকৈ 10 এনেকৈ দিয়া হ'ব এইটো সঁচাকৈ দিবনে ইয়াৰ বিষয়ে সুধিছে তো মোৰ মতে এইটো হয়তো দিব পাৰে কিন্তু ভালকৈ শুনি লওক এইটো তেওঁলোকে যেতিয়া বাজেট দাখিল কৰা হৈছিলে 2025-26 তেতিয়া তেওঁ অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ এইটো ইয়াৰ ওপৰত কৈছিলে লগতে ইয়াৰ ওপৰতে বাজেটটো দাখিল কৰা হৈছে এইটো কাৰণে হয়তো এক্সট্ৰা মাৰ্ক দিয়া হ'ব কিন্তু এই মাৰ্কটো আপোনালোকৰ কেতিয়া এড হ'বগৈ যেতিয়া আপোনালোকে ফাইনেল লিষ্টলৈ যাব বৰ্তমান যিমানখিনি অসম পুলিচৰ ইণ্টাৰভিউ দিলে যোনে পৰীক্ষা দিলে বৰ্তমান এইটো এড নহয় আপোনালোকৰ এড হ'বগৈ যেতিয়া ফাইনেল লিষ্টলৈ যাব মানে ধৰিছোঁ আপোনালোকৰ লগৰটোৰ ঘৰত চাকৰি আছে আপোনাৰ চাকৰি নাই তেতিয়া আপোনালোকৰ এটা বেনিফিট হোৱাটো খাটাং এইটো হৈছে তেওঁলোকে কোৱা অনুসৰি এইটো যদি নাম্বাৰটো তেওঁলোকে সঁচাকৈ দিয়ে তেতিয়া এনেকৈ হ'বগৈ আপোনাৰ লগৰটোৰ লগতে আপোনাৰ নাম্বাৰটো সমান হৈ গ'ল কিন্তু আপোনাৰ ঘৰত চাকৰি নাই তেওঁৰ ঘৰত চাকৰি আছে তো চাকৰিটো আপুনি পাবগৈ মানে এনেকুৱা হয় এক্সট্ৰা মাৰ্কটো এনেকুৱা হয় এড হ'ব লগতে যিমানখিনি বৰ্তমান এই মেট্ৰিকৰ হাই ছেকেণ্ডেৰীৰ মাৰ্ক দিয়া হ'ব এক্সট্ৰা মাৰ্কটো এইবিলাক লগতে NCCৰ কাৰণে ভেকেঞ্চি এইবিলাক লাষ্টত গৈ পিনে আপোনালোকৰ এড হ'ব বৰ্তমান আপোনালোকৰ বাইবাৰ কাৰণে এইটো এড নহয় জাষ্ট আপোনালোকৰ পৰীক্ষাৰ নাম্বাৰ লগতে আপোনালোকৰ যোনটো ফিজিকেল টেষ্ট এই নাম্বাৰটো কম্বাইন হ'ব তাৰপিছতে আপোনালোকক বাইবালৈ মতা হ'ব লগতে বাইবাৰ কাৰণে ড্ৰেছটোৰ বিষয়ে মোক কিছুমানে সুধি থাকে তো ড্ৰেছটো মই আপোনালোকক কেইবাটাও ভিডিঅ'টো কৈছোঁ যেন এইটো ইমান ইম্পৰ্টেণ্ট নহয় যেন এইটো পিন্ধিব লাগে আপুনি যি ভাল লাগে যোনটো মানে ডিচিপ্লিন থকাকৈ ড্ৰেছটো পিন্ধিলে হ'ল মোৰ মতেতো আপুনি হোৱাইট চাৰ্ট লগতে ব্লেক পেণ্ট ফৰ্মেল শ্বুজ পিন্ধি পিনি যাব পাৰিব তাৰপিছতে যোৱাকালি মিটিং আছিলে আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে মিটিং চলি আছে হয়তো গম পাইছে ইয়াৰে কাৰণে তেওঁ যোৱাকালি আহিছিলে ধেমাজিলৈ তাতে তেওঁ কৈছে যেন আকৌ ভেকেঞ্চি আহিব অসম পুলিচৰ লগতে ফৰেষ্টৰো এনেকৈ কোৱা নাই কিন্তু ফৰেষ্টৰ আগতীয়াকৈ কোৱা আছে যেন ভেকেঞ্চি আহিব বুলি 6টা ভেকেঞ্চি AFEFৰ মানে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ ভেকেঞ্চি 6টা ভেকেঞ্চি আহিব বুলি তেওঁ কৈছিলে তাৰপিছতে যোনটো যোৱা বছৰ ফৰেষ্টৰ ইণ্টাৰভিউ হৈছিলে তেতিয়া বহুখিনি বিভাগতে ভেকেঞ্চি থাকি গৈছে বিশেষকৈ AFEFত প্ৰায় 142 ভেকেঞ্চি থাকি গৈছিলে তাৰপিছত ড্ৰাইভাৰ ভেকেঞ্চি থাকি গৈছিলে প্ৰায় 42টা তাৰপিছতে ফৰেষ্ট গাৰ্ড ভেকেঞ্চি 40টা কিমান থাকি গৈছিলে এনেকৈ ভেকেঞ্চি থাকি গৈছিলে আৰু যোৱা বছৰ 3টা বিভাগত হৈছিলে ফৰেষ্টৰ ফৰেষ্ট গেট 1 তাৰপিছতে ফৰেষ্ট গাৰ্ড লগতে আপোনালোকৰ AFEFটো বয়সটো যদি ভেকেঞ্চি আহে ইয়াৰ বয়সটো মোক কিছুমানে সুধি থাকে কিমান লাগে যিমানখিনি অসম পুলিচত বিচৰা হয় ছেম হয় কিন্তু যোনটো ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গেট 1 তাৰ কাৰণে বয়সটো অলপ বেছিকৈ দিয়া হয় প্ৰায় 40 বছৰলৈ আপোনালোকৰ দিয়া হ'ব মানে 40 ইয়াৰ্ছলৈ আপোনালোকৰ বয়স দিয়া হ'ব লগতে ইয়াতে হাইটটো অলপ কমকৈ লাগে এইটো কাৰণে যদিহে আপোনালোকে দিব বিচাৰে তেওঁলোকে দিব পাৰিব যোৱাকালি যোনটো তেওঁ ভাষণত কৈছে যেন ভেকেঞ্চি আহিব ভেকেঞ্চিটো সঁচাকৈ অহাটো মানে চান্স আছেনে মোৰ মতে যদি সোধে সঁচাকৈ চান্স আছে বৰ্তমান আপোনালোকক সেইটো বহুতে গম পাইছে বৰ্তমান DSP ৰেংকলৈকে বহুখিনি কেণ্ডিডেটে প্ৰমোশ্যন পাইছে যোনে কম ৰেংকত আছিল তেওঁলোকে DSP লৈ পাইছে তাৰপিছতে বহুতে হেড কনষ্টেবলৰ পৰা তেওঁলোকে ASI লৈ পাইছে মানে যোনটো 1 ষ্টাৰ তালৈ পাইছেগৈ এইকাৰণে বৰ্তমান বহুখিনি ভেকেঞ্চি ইয়াতে খালী হোৱাত দেখা গৈছে আমাৰ শিৱসাগৰ যদি মোক সোধে মোৰ প্ৰায়খিনি চিনাকি যোনে আগত চাকৰি পাইছিলে তেওঁলোকে বৰ্তমান কিছুমান ৰিটায়াৰ হৈছে কিছুমান ডাঙৰ ৰেংকলৈ গুচি যোৱাৰ কাৰণে তেওঁলোকৰ ভেকেঞ্চিটো থাকি গৈছে এনেকৈ বহুখিনি ডিষ্ট্ৰিক্টতো এনেকৈ ভেকেঞ্চি এটা দুটাকৈ খালী হ'ব এনেকৈ ভেকেঞ্চি খালী বৰ্তমান হৈ আছে এইটো কাৰণে অসম পুলিচৰ ভেকেঞ্চিটো মোৰ মতে আহিব আৰু যোৱাকালি তেওঁ কোৱা অনুসৰি আমাৰ ভেকেঞ্চিটা আহিবগৈ আমাৰ বুলি কৈছোঁ যিহেতু আমি এপ্লাই কৰিম এইটো আহিবগৈ নৱেম্বৰ মাহত কিন্তু যদি নৱেম্বৰ মাহত ইণ্টাৰভিউটো মানে এপ্লাইটো হয় তো ইণ্টাৰভিউটো হোৱাটো চান্সটো কম আছে এই বছৰ হয়তো নেক্সট ইয়েৰ হ'বগৈ কিন্তু বৰ্তমান আপোনালোকে বৰ্তমানৰ পৰা ভালকৈ
যদি ভেকেঞ্চি আহে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছোঁ অলপ BA কিবা ফৰেষ্ট গাৰ্ডৰ কাৰণে ফৰেষ্ট গাৰ্ড লগতে AFEFৰ কাৰণে AFEFৰ কাৰণে আপোনালোকৰ চিম্পল আপোনালোকে মেট্ৰিক পাছ কৰিলেও দিব পাৰে কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে আপোনালোকে যদি ফৰেষ্ট গ্ৰেড 1 দিব বিচাৰে তেওঁলোকে পাছ কৰিব লাগিব গ্ৰেজুৱেশ্যন মানে আপোনালোকে BA BSc এনেকৈ পাছ কৰিব লাগিব তেওঁলোকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব যোনে প্ৰথমবাৰ দিব লগতে আপোনালোকৰ কৈ দিছোঁ যেন ফৰেষ্ট গাৰ্ডৰ লগতে ফৰেষ্ট গ্ৰেড 1ৰ ফিজিকেল টেষ্ট অলপ টাফ হয় মানে এনেকুৱা হয় তেওঁলোকক প্ৰথমে আপোনালোকক 32 ঘণ্টা ৰানিং কৰিব দিব ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 1600 তাৰপিছত আপোনালোকে খোজ কাঢ়িব লাগিব 16 মানে প্ৰায় 26 কিলোমিটাৰ এইটো হৈছে ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে প্ৰায় 16 মান আছিলে চাগে মই অলপ পাহৰিছোঁগৈ আৰু আপোনালোকৰ এইটো যোনে পৰীক্ষা দিব পাৰে তেওঁলোকে এইটো খোজ কাঢ়িব দিব পাৰে মানে যোনে পৰীক্ষালৈ কোৱালিফাই কৰিব তেওঁলোকে 26 কিলোমিটাৰটো খোজ কাঢ়িব পাৰে যেনেকৈ মই যোৱা বছৰ দিছিলোঁ হয়তো আপোনালোকে ভিডিঅ' পাইছিলে মই খোজ কাঢ়িব পাইছিলোঁ লগতে মই বাৰে পাইছিলোঁগৈ কিবালৈ AFEFৰ কাৰণে পাইছিলোঁ কিন্তু ফাইনেল লিষ্টত নাহিলেগৈ তো ইমানখিনি আছিলে ভেকেঞ্চি অহাটো চান্স আছে এইটোৱে কম লগতে বৰ্তমানলৈকে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক মই অকল আপোনালোকক ৰানিং কৰিব কোৱা নাই পঢ়িব লাগিব অকল ৰানিং কৰিলেও নহ'ব পঢ়িব লাগিব ভালকৈ এইবাৰ আপোনালোকে হয়তো দেখিছে যেন কিবাটো বহুত বেলেগ হৈ গ'ল পৰীক্ষাৰ পেটাৰ্ণটো আগতে পৰীক্ষাৰ পেটাৰ্ণটো এনেকুৱা আছিলে মানে আগতে দিছে তেওঁলোকেতো ভালকৈ গম পায় অংকও জানিব লাগিব গ্ৰামাৰ ৰিজনিং GK প্ৰায়খিনি ক্ষেত্ৰতে আপোনালোকে 100% হ'ব লাগিব তেতিয়াই পাৰিব নহ'লে অকল ৰানিং ফিজিকেল টেষ্টত ভাল নাম্বাৰ পালে নহ'ব আমাৰ নিচিনাকৈ থাকি যাব পাৰে আমি এইবাৰ আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আমিতো টপ মাৰিছিলোঁ মানে আমি ইউৱা কেটেগৰীত আছিলোঁ কিন্তু বৰ্তমান পৰীক্ষাটো বেয়া হোৱাৰ কাৰণে এনেকৈ আছোঁ বৰ্তমানলৈকে ৰিজাল্ট দিয়াগৈ নাই হ'বনে নহ'ব ক'ব নোৱাৰোঁ কিন্তু হ'লেও আশা এটা আছে আহিবগৈ তাৰপিছতে আকৌ আমি আৰম্ভ কৰিছোঁ নতুন ভেকেঞ্চিৰ কাৰণে মইতো ৰানিং কৰা আৰম্ভ কৰিছোঁ আজি এটা ভিডিঅ' মানে দিম ভাবিছিলোঁ কিন্তু বৰষুণ দিয়াৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল ফিজিকেল ৰানিঙৰ কাৰণে তো ভিডিঅ' সামৰিছোঁ যেতিয়া বৰষুণ ভাল হ'ব মানে বতৰ ভাল হ'ব ভিডিঅ' দিমগৈ তো ধন্যবাদ নমস্কাৰ 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহোঁ মোক ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব ADRE ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰি আনিব